নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আসাম ডিজিটেল হেল্পলৈ মই দীপাংকৰে স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত আপোনালোকক শিক্ষা, বাণিজ্য আৰু টেকন'লজি বিষয়ৰ সকলোবিলাক নতুন খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। বলক আজি বাতৰিটো চাই লওঁ। NCAR-ৰ বিজ্ঞানী গৱেষকৰ ভয়ংকৰ তথ্য। হিমালয়ৰ ৫,০০০টা হ্ৰদে চলিত দশকতে ঘটাব মহাপ্লাৱন। গ্ল'বেল ৱাৰ্মিঙৰ ফলত দ্ৰুতগতিত গলিছে বৰফ। ব্ৰহ্মপুত্ৰ, গংগাকে ধৰি বহু নদীত হ'ব অভূতপূৰ্ব বান। বলক আমি বাতৰিটো সম্পূৰ্ণভাৱে চাই লওঁ। গিৰিৰাজ শুভ্ৰ হিমালয় যিকোনো মুহূৰ্ততে হৈ উঠিব পাৰে ভয়ংকৰ বিপদৰ কাৰণ। যিকোনো মুহূৰ্ততে পাৰ হৈ আহিব পাৰে হিমালয়ৰ অন্ততঃ ৫,০০০টা হ্ৰদ। বৰফ গলি সৃষ্টি হোৱা এই বিশাল জলৰাশিয়ে পৰ্বতাঞ্চলত থকা গাঁও তথা বসতি স্থানসমূহ উটাই নিব পাৰে। লগতে ব্ৰহ্মপুত্ৰ, গংগাকে ধৰি হিমালয়ৰ পৰ্বতমালাৰ পৰা বৈ অহা নদ-নদীসমূহৰ অৱবাহিকাত সৃষ্টি হ'ব অভূতপূৰ্ব জলপ্ৰলয়। এই ভয়াৱহ ঘটনা এই দশকতে ঘটাৰ সম্ভাৱনাই অধিক। নেচনেল চেণ্টাৰ ফৰ এণ্টাৰ্কটিক এণ্ড অ'চন ৰিচাৰ্চ চমুকৈ NCAOR-ৰ বিজ্ঞানী মুথালাণ্ডা ৰবিচন্দ্ৰনে প্ৰকাশ কৰিছে। এই তথ্য আন্তৰ্জাতিক বিজ্ঞান পত্ৰিকা প্ৰচিডিংছ অৱ দি নেচনেল একাডেমী অৱ ছায়েন্সত প্ৰকাশিত এখন গৱেষণা পত্ৰত হিমালয় সন্দৰ্ভত এই সতৰ্কতা জাৰি কৰা হৈছে। অন্যতম গৱেষক জাৰ্মানীৰ পোটছডাম বিশ্ববিদ্যালয়ৰ অধ্যাপক দ্বয় জৰ্জ ভেহ আৰু অলিভাৰ কৰোপে প্ৰকাশ কৰা অনুসৰি বৰফ গলাৰ ফলত ভয়াৱহ বানৰ আশংকা ছিকিম, হিমালয়সহ সমগ্ৰ পূব হিমালয়ত কমেও ৩ গুণ বেছি হ'ব। পৰিৱেশ প্ৰদূষণৰ ফলত বাঢ়ি অহা গোলকীয় উষ্ণতাৰ বাবেই ২-৩ দশক ধৰি অতি দ্ৰুতভাৱে হিমালয়ৰ গ্লেচিয়াৰ বা হিমবাহসমূহ গলিবলৈ লৈছে। এই হিমবাহ গলা পানীৰ ধাৰাই সৃষ্টি কৰিছে হিমালয়ৰ প্ৰাকৃতিক হ্ৰদসমূহ। এইবোৰ হ্ৰদৰ আকাৰ বিশাল হোৱাৰ লগতে গভীৰতাও অত্যন্ত বেছি। যোৱা দশকত ২০০৩ৰ পৰা ২০১০ চনলৈকে ৮ বছৰতে ছিকিম হিমালয়ত এনে ৮৫টা বিশাল হ্ৰদৰ সৃষ্টি হৈছে। গৱেষকসকলৰ তথ্য অনুসৰি নিতৌ গলি থকা বৰফৰ পানী জমা হৈ বহু হ্ৰদৰ পাৰ ভাগি যোৱাৰ উপক্ৰম হৈছে। অন্যতম গৱেষক আৰিয়েন ভালজৰ মতে ইয়াৰ ফলত চলিত দশকতে হিমালয়ৰ এটা বৃহৎ অংশত হ'ব ভয়াৱহ বান, যাক ভূতত্ত্ববিদ্যাত গ্লেচিয়েল লেক আউটবাৰ্ষ্ট ফ্লাড চমুকৈ গ্লোভ বোলা হয়। প্ৰধান গৱেষক জৰ্জ ভেহে উল্লেখ কৰা অনুসৰি যিবোৰ হ্ৰদ বেছি গভীৰ সেইবোৰ হ্ৰদত বৰফ গলি বেছি পৰিমাণৰ পানী জমা হৈছে আৰু এইবোৰ হ্ৰদৰ পাৰ ভাগিয়ে পূব হিমালয় অঞ্চলত হ'ব বিধ্বংসী বান। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজি বাতৰিটো এইটো আছিল। আজি এইটো বৰ ভাল সুখৰ বাতৰিও নহয়। আমি লাহে লাহে আমাৰ গ্ল'বেল ৱাৰ্মিং বাঢ়িবলৈ ধৰিছে আৰু আমি এতিয়া গছ-গছনি ৰোপণ কৰাত মন দিব হ'ল। আৰু সঁচাকৈ যদি এনেদৰে মহাপ্লাৱন ঘটায় তেন্তে এইটো অতি ভয়ংকৰ তথ্য হয়। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ বাতৰিটো এইটোৱে আছিল। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটি টিপি দিয়ক। ধন্যবাদ। জয় আই অসম।